মানকাছৰ জিলা বিহু সন্মিলনীৰ উদ্যোগত জিলাখনত ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। আপোনালোকে জানে ইতিমধ্যে পহিলা বহাগত আমি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহুৰ পৰ্ব আমি পালন কৰিছোঁ। আজি 30 বহাগ আমি আকৌ জিলাখনত সকলোৱে সমবেত হৈছোঁ। শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, স্থানীয় ৰাইজ সকলোৱে ওলাই আহিছে। আজি দিনজোৰা কাৰ্যসূচী আছে। আমি ৰাতিপুৱা 9 বজাতে আমি আমাৰ পতাকা সন্মিলনীৰ পতাকা উত্তোলন কৰিলোঁ। আমাৰ এডিসি অতিৰিক্ত উপায়ুক্ত মজুমদাৰ ছাৰ হিতেশ মজুমদাৰ ছাৰে পতাকা উত্তোলন কৰিলে। তাৰপিছত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা আজি খাৰুৱাবান্ধালৈ এক দীঘলীয়া বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আগুৱাই আহিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। আজি আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, স্থানীয় ৰাইজ যিদৰে ওলাই আহিছে, সকলোৱে আমি সঁচাকৈয়ে উৎসাহিত হৈছোঁ। ৰঙালী বিহুৰ আনন্দ আমি সকলোৱে মিলি আমি আজি উপভোগ কৰিম। আজি দিনটোত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিযোগিতাৰ উপৰিও 4 বজাত আমি মুকলি বিহু পাতিছোঁ। আমাৰ স্থানীয় বিহুৱা দল, আমাৰ বিভিন্ন নৃত্য গোষ্ঠী আজি ইয়াত অংশগ্ৰহণ কৰিব। তাৰ উপৰি ৰাইজৰ মনোৰঞ্জনৰ বাবে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আপোনালোকে ইতিমধ্যে জানেই, চন্দন দাস, ডিম্পী সোণোৱাল অসমৰ জনপ্ৰিয় শিল্পী, আৰু তাৰ লগতে থাকিব গুৱাহাটীৰ পৰা শ্যামল আৰু স্থানীয় আমাৰ জামান, মইদুল, আমিনুল হক আৰু অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বা অন্যান্য নৃত্য গোষ্ঠীসকলেও এই সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব। আমি সকলোৱে মিলি আজি আমি ৰাইজক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লাইনটা মেইনটেইন কৰি